মাফিয়া চক্ৰৰ সৈতে জড়িত আদম আলী গুৱাহাটীত আটক হোৱাৰ পাছতেই ধুবুৰী আৰক্ষী অধীক্ষক ধুবুৰীৰ আদমৰ বাসগৃহত তীব্ৰতৰ অভিযান চলায়। সম্প্ৰতি গৰুৰ চোৰাং সিন্ডিকেটৰ বিৰুদ্ধে কঠোৰ হৈ পৰা ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গৰুৰ সৈতে জড়িত থকা দুষ্ট চক্ৰসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে। আজি ধুবুৰীৰ বালাজানত থকা আদম আলীৰ নিজ ঘৰত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ লগতে আৰক্ষীৰ দল উপস্থিত হৈ ঘৰখনত তন্ন তন্নকৈ তালাচী অভিযান আৰম্ভ কৰে। এই অভিযানত আদম আলীৰ ঘৰৰ পৰা এটা AK-47 পিষ্টলৰ লগতে 10 জাই গুলী উদ্ধাৰ কৰে। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ নথি পত্ৰৰ লগতে বহুকেইটা ATM কাৰ্ড জব্দ কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাই। আন্তঃৰাষ্ট্ৰীয় চোৰাং কাৰোবাৰত জড়িত হৈ থকা চোৰাং ব্যৱসায়ীহে আন্তঃৰাষ্ট্ৰীয় বিভিন্ন অপৰাধজনিত কাৰোবাৰ তথা দেশ বিৰোধী চক্ৰৰ সৈতে জড়িত হৈ ব্যৱসায় অব্যাহত ৰাখিছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সন্দেহ প্ৰকাশ কৰে। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম শ্বেখৰ ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড।